মজা এতিয়া আমি বৰ্তমান মাঘেটাৰ পৰা আহি লিডু পালোহি আৰু লিডুৰ পৰা অকণমান দূৰ পাছত আমি নিজৰ ঠাইডোখৰ পাম আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা ধুনীয়া ঠাই আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকক স্কিপ নকৰাকৈ আৰু আগলৈ কি আছে আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ আমি এতিয়া আহি লেখাপানী পালোহি লেখাপানীৰ পৰা সৰু গলিয়েদি সোমাই আহিলোঁ আৰু 4-5 কিলোমিটাৰমান আছে বুলি গম পাইছোঁ তাকে আমি আগলৈ গৈ আছোঁ আপুনি ভিডিঅ'টো চাই থাকক কণ্টিনিউ এইফালে চাওক ইমান ধুনীয়া চাহপাতৰ বাগান লগতে ইমান ধুনীয়া পাহাৰৰ দৰে ভাল লাগিছে আৰু পুখুৰী এটাও আছে ধুনীয়া এটা সৌন্দৰ্য আমি ডাঙৰ এটা মিছনত গৈ আছোঁ হা এটা ডাঙৰ মিছনত গৈ আছোঁ কিবা এটা পাবলৈ কিবা এটা কষ্ট কৰিব লাগিব সেইবাবে আমি বহুত কষ্ট কৰি হাবিৰ মাজে মাজে আমি ধুনীয়া ঠাইডোখৰ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু অলপ দূৰ পাছত আপোনালোকে চাবলৈ পাব আমি কমেও 2 কিলোমিটাৰমান হাবিৰ মাজত সোমাই আহি আমাৰ এডোখৰ পালোহি আৰু এইফালে চাওক চব হাবি আৰু এইফালে এটা সৰু ৰাস্তা আছে এইফালে চাওক এটা নদী আছে এখন আৰু এইফালে দুটা খুঁটি আছে আমি এইফালে ওপৰলৈ উঠি যাম আৰু ওপৰত উঠি আপোনালোকক দেখুৱাই আছোঁ আগলৈ কি আছে বলক আৰু অকণমান যোৱাৰ পিছত পাম আৰু ডেঞ্জাৰ ৰাস্তা আমি ডাউন খোজকাঢ়ি গৈ আছোঁ একো নাই ঠিক আছে লাহে ধীৰে যাব লাগিব আৰু মোৰ লগত আছে মুকেশ ব্লগ তেওঁ এটা চেনেল আছে আৰু আমি দুজনে আহিছিলোঁ ইয়ালৈ হেল্ল' এভৰিৱান আৰু এন বি আছে মই এটা ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি মই এটা ধুনীয়া জেগাত আপোনালোকক দেখাবলৈ লৈ গৈ আহিছোঁ এইফালে চাওক এটা ধুনীয়া জেগাত আপোনালোক লৈ আহিছোঁ পিছত কিমান ধুনীয়া এটা ঝৰ্ণা আছে এইফালে চাওক কিমান ধুনীয়া ঠাণ্ডা পানী গৈ আছে এইফালে আছে আমাৰ মুকেশ ব্লগ চেনেল এটা আছে আমি বহুত দূৰ বিচাৰি ঝৰ্ণাটো পালোহি বৰ্তমান এইফালে চাওক ধুনীয়া পানী পৰি আছে আৰু বগা ঠাণ্ডা বৰফত পানী গা ধুবলৈ মন গৈছে কিন্তু গা ধুবলৈ কাপোৰ অনা নাই আপোনালোকক দেখাওঁ বুলি আহিছোঁ চাই আছিলোঁ বৰ ধুনীয়া আমি এতিয়া আৰু এটা বেলেগ লোকেশ্যনলৈ গৈ আছোঁ এইটো যোনটোলৈ আহিছোঁ তাতকৈ অলপ ডাঙৰ বুলি কৈছে ভাগৰি গৈছোঁ বহুত সেই লগৰ বন্ধুজন মই লগ পালোঁ ইয়াত তেওঁলোকে লৈ গৈ আছে আমাক পূৰা হাবিৰ মাজত চাওক লেখাপানীৰ পৰা হাবিৰ মাজত আমি গৈ আছোঁ আৰু এটা ঝৰ্ণালৈ এইফালে দেখিব পাইছে পূৰা হাবি ভাগৰি গৈছোঁ পূৰা আপ আছে ৰাস্তাটো আপোনালোকক দেখাই আছোঁ বলক ইয়াতকৈ এটা ধুনীয়া আগে चलो भाई चलो जल्दी चलो मिनिमाम जंगलत 2 किलोमीटारमान ভিতৰত সোমালোঁ 2 কিলোমিটাৰ ভিতৰত সোমাই আমি নিজৰ ঠাইডোখৰলৈ বিচাৰি গৈ আছোঁ পাইছোঁহি চাওক এয়া পাইছোঁহি আমি এইফালে চাওক দেখিব পাইছোঁ আমি এতিয়া পানীৰ মাজত ৱাটাৰ ক্ৰচিং হৈ গৈ আছোঁ এইটো দেখিব পাইছে আপোনালোকক দেখুৱাম বুলি ইমান কষ্টকৈ ভিডিঅ'টো বনাইছোঁ প্লিজ ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰি দিবা ছাবস্ক্ৰাইবো কৰি দিব লগতে আৰু এইফালে দেখিব পাইছে এইফালে চাওক কিমান ধুনীয়া পানী পৰি আছে ঠাণ্ডা
বেলেগ এটা জেগালৈ আহিলোঁ, অকণমান আগলৈ আহিলোঁ। পুৰা ধুনীয়া ঝৰ্ণা পানী পৰি আছে। কিমান ধুনীয়া ঝৰ্ণা পানী পৰি আছে, ঠাণ্ডা এইফালে পূৰা গা ধুই আছে। পূৰা লগৰকেইটা পূৰা গা ধুই আছে। ছাবস্ক্ৰাইব কৰি দিবা। লোকেল বইজবোৰ পূৰা গা ধুই আছে চব। এটা ধুনীয়া চুইমিং পুল টাইপ, পূৰা মানে অলপ ধুনীয়া গা ধুব পাৰি। পূৰা মজা আছে, সাঁতুৰি আছে সিহঁতি। এইফালে দেখিব পাইছে ইমান ধুনীয়া ঝৰ্ণা। এইফালে চব পূৰা ছটিয়াই আছে, একদম বাকীখিনি পূৰা ছটিয়াই আছে লোকেল বইজ। তোমাৰ কিবা ধুনীয়াকৈ ধাপ মাৰি আছে ল'ৰাকেইটা। অ'কে তো আজিলৈ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰি বিচাৰিছোঁ। আৰু এতিয়া টাইমো বহুত হ'ল, আমি ঘৰলৈ যাওঁ। আপোনালোকক কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভালো লাগি আছে বহুত। বাই 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 বাই। ঠিক আছে।